আজি এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু মোৰ ঘৰৰ পৰা অলপ আঁতৰত মই এই বায়েগৰাকীৰ ঘৰত আহিছিলোঁ এই আলু দিবলৈ, যিহেতু মই অলপ আলু আনি থৈছিলোঁ বিলাহী আলু, তো সেই আলুখিনি দিবলৈ বায়ে যিহেতু অকলীয়া হিচাপত থাকে, তো সেইটো কাৰণে মই ঘৰত নিজে থৈ যাম বুলি আহিলোঁ। সেই গতিকে এতিয়া স্কুটিৰ পৰা আমি ইয়াত আলু উলিয়াই আছোঁ, দেখাইছোঁ আপোনালোকক। এইগৰাকী আমাৰ এই সম্বন্ধীয় বাই হয়। তো এইফালে নমস্কাৰ জনাই দিছে। তো এইফালে আলু বেছি হৈ গৈছে স্কুটিখনত, ইয়াত 50 কেজি আলু আহিছে। আলুখিনি স্কুটিত যেনে তেনে ঢালি আনিছোঁ, সেইটো কাৰণে এতিয়া একেবাৰে আলুখিনি উলিয়াই দিবলগীয়া হৈ গৈছে। একেবাৰে বান্ধি দিবলগীয়া হৈ গৈছে। এইদৰে আলুখিনি স্কুটিত যেন তেন ঢালি আনিছোঁ, চাওঁ গোটেই স্কুটিখনত বগা হৈ গ'ল আলু বাকী দিলোঁ ইয়াতে এতিয়া। আৰু ছাগলী, যিহেতু ছাগলীবোৰ ছাগলী পালি থয়, সেই গতিকে ছাগলীখিনি আলু খাব বুলি এতিয়া আলুখিনি চব উলিয়াই মেলি এতিয়া আকৌ চব ধুনীয়াকৈ আকৌ চব এতিয়া ভৰাই দি দিছে। এতিয়া চাওক না স্কুটিত চাওক আলুবোৰ কিমান ধুনীয়া এইখিনিয়ে দেখালোঁ আপোনালোকক। এতিয়া যিহেতু মই আলুখিনি পেলাই আহিলোঁ, আলুখিনি পেলাই অহাৰ পাছত স্কুটিখন ধুম বুলি ক'লোঁ, স্কুটিখন ধুব নাপালোঁ, দোকান বন্ধ আছিলে। সেই গতিকে আজি এতিয়া সেই নাপিতৰ দোকানত আহিলোঁ, আহি কিনে চুলিখিনি কটুৱাইলং হৈছে। চুলিখিনি বিশেষকৈ দীঘল হৈ গৈছে, ভাল লগা নাই, গৰম দিনো সোমাই গৈছে। তো আমাৰ এইফালে ভাইটি হৈছে দোকান এখেতৰ দোকান হয়। তো মই এখেতৰ লগতে চুলি কটুৱাই থাকোঁ। তো ভাবচোন এতিয়া চুলিখিনি মই প্ৰথমতে কটুৱাই লওঁ, তাৰপিছত আপোনালোকক কটুৱাৰ দৃশ্যটো তাৰপাছত দেখাম বাৰু কেনেকৈ কটুৱাই। এইদৰে মই নাপিতৰ ওচৰৰ পৰা চুলি কটুৱাই মেলি আহি মেলি এবাৰ মই গছত দৰৱ মাৰিব ওলাইছোঁ। গোটেই চুলি দাড়ি কটুৱাই ল'লোঁ, কটুৱাই মেলি আহি এবাৰ অলপ কালি যিটো দৰৱ দেখাইছিলোঁ মই কণ্টা প্লাছ, সেই কণ্টা প্লাছেদি মই এই কমলা, মোৰ লগত যি কমলা আপোনাৰ 16 কমলা আছে, তো সেই 16 কমলাত মই এই দৰৱটো মাৰি লওঁ। তাত দৰৱ মৰাৰ কিছু দৃশ্য মই আপোনালোকক দেখাম। এইদৰে মই গোটেই যি মোৰ কমলাখিনি আছে গোটেইখিনিত মই এইদৰে দৰৱ মাৰি লওঁ। প্ৰথমতে মই আপোনালোকক গোটেইখিনিতো দেখাব নোৱাৰোঁ, আপোনাক মই কিদৰে মাৰিছোঁ গছজোপাত, মই তাৰ কিছু দৃশ্য আপোনালোকক দেখাই দিছোঁ কিদৰে মই মাৰোঁ। এইদৰে মই গোটেই গছখিনিতে মই এইদৰে মাৰি লওঁ। গোটেইখিনিতো বিশেষকৈ মই গোটেইখিনিতো আপোনালোকক দেখাব নোৱাৰোঁ, গোটেইখিনি দেখালেতো মোৰ বহুত ভিডিঅ'টো দীঘল হৈ যাব। তো মই তাৰে আপোনালোকৰ দুজোপামান মই চিম্পুল এটা দেখাইছোঁ আপোনালোকক। দৰৱ মাৰি কিনে শেষ কৰিলোঁ, ইমানখিনি গছত মাৰিছোঁ দৰৱখিনি আপোনালোকক মই এতিয়া দেখাই দিম। এইখিনি গছত আজি মই এইখিনি কণ্টা প্লাছৰে মই আজি, যিহেতু মই ইয়াৰ আগত ইহঁতক মই কুকুৰ দৰৱ মৰা নাছিলোঁ, সেইটো কাৰণে আজি মই অলপ হাৰ্ডকৈ ইহঁতক কণ্টা প্লাছেদি মাৰি দিছোঁ, যাতে মৰি যাব পাৰে। তো এইখিনি চাওক, এইখিনিক মই আজি এইদৰে মাৰি দিছোঁ। তো এইখিনি আজি মই এইদৰে কণ্টা যিটো প্লাছ দৰৱটো হয় আছে সেইটো মাৰি দিছোঁ। মই আপেল এজোপা লগাই থৈ দিছোঁ, যিহেতু ভাল লাগে, ভৱিষ্যতে লাগে নালাগে বহুতে কয় আপেল ইয়াত প্ৰডাকশ্যন নহয় বুলি কয়, হওক নহওক তথাপিও গছজোপা নামত লগাই থৈ দিছোঁ। এইজোপা আপেল গছ চাই লওক আপোনালোকে, আপেল গছ হয়। এইজোপা কমলা হয়। কিছুমান কমলা পুলি কিছুমান সৰু আছিলে, কিছুমান পুলি ডাঙৰ আছিলে, সেই গতিকে কিছুমান চাপৰ হৈ আছে, কিছুমান ওখ হৈ গৈছে। তো এইখিনি অলপ গছখিনি চাপৰ জোখৰ আছিলে এইখিনি, তো সেই গতিকে এইখিনি অলপ চাপৰ হৈ আছে। তো আপোনাৰ এইজোপা খালি কমলা নহয়, এইজোপা আপোনাৰ মোৰ মতে মৌচুমী হ'ব লাগে। এইজোপা মোৰ মতে মৌচুমী হ'ব লাগে। এইকেইজোপা কমলা হয়, তো আপোনাৰ এইকেইজোপা কমলা হয়। এই আগত থকা এইজোপা কমলা হয়, দুজোপা আছে। তো ইয়াত এজোপা আছে, এইজোপা আপোনাৰ কমলাই হয়। এইদৰে মই চব গোটেইখিনিতে মই চব এইদৰে চব মাৰি দিছোঁ। চব এইখিনি গোটেইখিনি মই এতিয়া ধুনীয়াকৈ পাত চাত মেলি উঠিছে গোটেইবোৰ, এইখিনি গোটেইখিনি কমলা হয়, গোটেইবোৰ পাত চাত চব মেলি কিনে উঠিছে। এইবোৰ পাতবোৰ উঠিছেগৈ। ঠাণ্ডা দিনত পানী নোপোৱাৰ বাবে কিছুমান পাতবোৰ সৰি গৈছিলে, পানী নোপোৱাৰ বাবে এতিয়া চব ধুনীয়াকৈ চব উঠি গৈছে। এতিয়া ভৱিষ্যত কি হয় নাজানো, খালি নিজৰ লগোৱা কৰ্তব্য নিজে লগাই দিছোঁ।
ভৱিষ্যতত কিমানখিনি প্ৰডাকশ্যন হয় হ'ব। এইটো নিজৰ যিটো আমি লগাবলৈ কোনো ডাঙৰ কথা নহয়, লগাবলৈতো এটা ডাঙৰ মই পাহাৰ এটা গুটি আনি লগাব নালাগে, তো এজোপা গছৰ পুলি এটাই লগাব লাগে, সেইকাৰণে লগোৱা বস্তু লগাই দিছোঁ। নিজৰ যিখিনি কেয়াৰ কৰিব লাগে কেয়াৰ কৰি গৈ আছে। এইটো চাওক, এইটো ডাঙৰ কলম গছৰ এইটো কলম হয়। এইটো মই এইটো কলম মই ডাঙৰকৈ কৰিছিলোঁ, সেইটো কাৰণে এইটো চাওক একে বছৰতে সি কিমান ডাঙৰ হৈ গৈছে সি। আজি এইটো মোটামুটি এইটো 2 বছৰ ভিতৰত পুলি হয় বাৰু, এইটো 2 বছৰ ভিতৰত হয়। তো চাওক আজি ইমান সোনকালে বাঢ়ি গৈছে। এইখিনি চাওক, এইখিনি অলপ ডালখিনি চাপৰ আছিলে, যিখিনি ডাল মই ডাঙৰকৈ কাটিং কৰিছোঁ সেইখিনি গোটেই চব ডাঙৰ এইটো ডাঙৰ কাটিং কৰিছিলোঁ, এইটো সোনকালে বাঢ়ি গ'ল। তো মই বিশেষকৈ মই কৈছোঁ, কালিও আপোনালোকক কৈছোঁ, মই সৰু সুৰা ডাল মই কাটিং নকৰোঁ, মই ডাঙৰ ডালে কাটিং কৰোঁ, কিয়তো প্ৰডাকশ্যনটো সোনকালে দিবৰ বাবে মই সদায় ডাঙৰ পুলিয়ে কাটিং কৰোঁ। তো সেইকাৰণে মই আপোনালোককো মই কৈছোঁ ডাঙৰ ডাল কাটিং কৰিলে ভাল বুলি কৈছোঁ। তো আপোনালোকে যাতে ক'ৰবাত কাটিং কৰিলে ডাঙৰ ডালে কাটিং কৰি ল'ব। আপোনালোকলৈ মোৰ এইটো অনুৰোধ আছে। দৰৱ মাৰোঁতে তো একেবাৰতে মই লেচু গছখিনিকে গোটেইখিনিকো মাৰি দিছোঁ। তো মই আপোনালোকক লেচুৰ ওপৰত মই বেলেগ দিনাখন ভাল ভিডিঅ' এটা আপোনালোকৰ আগত মই বনাম বাৰু, তথাপিতো মই আজি আপোনালোকক দেখাই দিছোঁ, যাতে মই আজি লেচু গছকো মই চব মাৰি দিছোঁ। চাওক কি ধুনীয়া আজি এই কুঁহিপাত মেলিছে। তো গোটেই গছবোৰ আজি মোৰ এতিয়া কমলা গছবোৰ কিমান ধুনীয়া কুঁহিপাত মেলি আছে আপোনালোকে দেখিবলৈ পাইছে, আৰু ওচৰত গ'লে গছখিনি ভাল লাগে, ধুনীয়া কুঁহিপাত মেলিছে। আজি এই লেচু গছজোপা চাওক কিমান ধুনীয়া কুঁহিপাত মেলি আছে। তো মোৰ লগত এইদৰে প্ৰায় 20জোপা লেচু গছ আছে বৰ্তমান। তো মই আৰু লগাই গৈ আছোঁ। তো এতিয়া বৰ্তমান মোৰ লগত 20জোপা আছে, মই লগাই গৈ আছোঁ। এতিয়া চাওক কিমান ধুনীয়া কিমান ধুনীয়া কুঁহিপাতটো মেলিছে, চাওক কুঁহিপাতটো কিমান ধুনীয়া মেলিছে। তো এইদৰে মই একেবাৰতে আজি মাৰিছোঁ যদি গোটেইখিনি মাৰি ক্লিয়াৰ কৰি দিছোঁ, যাতে এইখিনি মাৰিবৰ কাৰণে মই আৰু বেলেগ এদিন সময় লোকচান কৰিবলগীয়া নহয়, আৰু এইখিনি মাৰিবৰ কাৰণে বেলেগ এদিন আকৌ সময়টো লোকচান হৈ যায়। তো একেবাৰতে আজি মাৰোঁতে চব আজি মাৰি একেবাৰে শেষ কৰি দিছোঁ। তো দৰৱটো আপোনাৰ দৰৱ বস্তুটো একেলগতে মাৰিলে কি হৈ যায়, আপোনাৰ ডেটটো ভালকৈ লিখি থ'ব পাৰি। এইটো দৰৱ মই ইমান তাৰিখে দৰৱটো মাৰিছোঁ, মই এইদৰে লিখি থ'ব পাৰি। তো মই সেইটো কাৰণে গতিকে মই টাইম টু টাইমত দৰৱটো মাৰোঁ, যাতে লিখি থ'বলৈ সুবিধা হয়। তো মই লেচু বাৰীখনৰ ওপৰত মই ভাল ভিডিঅ' এটা আজি আপোনালোকৰ আগত বনাম। মই লেচুৰ ওপৰত মই কি কাৰণে লেচু বাগানখন পাতিছোঁ, ইয়াৰ ওপৰত মই আপোনালোকৰ আগত ভাল ভিডিঅ' এটা বনাম। আপোনালোকে দেখিলে আজি মই দৰৱটোৱে গোটেইখিনি মাৰি চব আজি কিদৰে মাৰি দিলোঁ গোটেইখিনি, আৰু আপোনাক মই মাৰিছোঁ বুলি মই প্ৰমাণিত আপোনালোকক দেখাই দিছোঁ। তো কিছুমান বিশ্বাস নহ'বও পাৰে, তো সেই গতিকে মই গোটেইখিনি দেখাই দিছোঁ। তো ইমানে কৈ মই আজি মোৰ এই ভিডিঅ'টো ইমানতেই সামৰণি মাৰি দিছোঁ, কিয়নো ভিডিঅ'টো বনাই থাকিলে বেছি দীঘলৈ গৈ থাকে, আৰু বেছি দীঘল কৰিবলৈ মন নাযায়, কিয়নো আপোনালোকৰ সময়টো মোৰ ভিডিঅ'টোত আপোনালোকৰ সময়টো লোকচান হৈ যায়। তো সেইটো কাৰণে আজি মই ইমানেই ভিডিঅ'টো বনাই মোৰ এই ভিডিঅ'টো ইমানতেই সামৰণি মাৰি দিছোঁ।